ৰাম বন্ধুসকল, আপোনালোকৰ কেনে খবৰ? সকলোৰে নিশ্চয় ভাল। আৰু আজি হৈছে ৰবিবাৰ আৰু মানে আজি চিনেমা চাব যাম। তো ৰিচেণ্টলি সকলোৱে জানেয়ে ৰাঘৱ চিনেমাখন আহিছে চিনেমা হলত, আৰু অসমীয়া চিনেমা আমি ছাপোৰ্ট কৰিব লাগে, চাব লাগে। আৰু এতিয়া আমি অসমীয়া চিনেমা চাবাই যাই আছোঁ। পাঠশালাতে হলটো আছে না, তো এতিয়া পাঠশালা যাই আছোঁ চিনেমা চাবা। তো এতিয়া আপোনালোকৰ মোৰ লগত বলক কেনেহেন হয় ৰিভিউটো। তো এইফালে আমি এতিয়া পালোঁ বামুণপাৰা, য'ত লক্ষী পূজা হয়। লক্ষী পূজা চলি আছে আৰু এতে মাতছে হেঙুল থিয়েটাৰ, য'ত হেঙুল থিয়েটাৰত য'ত আছে মানে ৰবি শৰ্মা দা। তো এতে মানে আজি আহিব মানে। তো মইতো বাৰু আজি লগেই পাইছোঁ ভিডিঅ'টোত, তো মানে লগ পাইছোঁ মানে আজি। তো চাব ভিডিঅ'টো অলপ লাষ্টলৈকে চাব। এতিয়া আমি আহি পালোঁ টিহুৰ চক আহি পালোঁ, আৰু ইফালে আছে টিহুৰ চক, ইফালে জালি পাঠশালা পাম, আৰু ইফালে জালি আমি গুৱাহাটী পাম। আৰু এতিয়া আমি এই অহাৰ পৰা আহিলোঁ মানে আমাৰ ঘৰত দেখি যাব লাগিলে মানে এনেকৈ টিহুৰ চকৰ পৰা এখানে সোমাই যাব লাগে। তো মানে থমনাৰ ফালে দুমনিৰ ফালে যায় বুলি কয় মানে। আৰু এতিয়া ৰখি আছোঁ আৰু ইয়াতে বাছ ৰখবা লাগব। এতিয়া পাঠশালা যাওঁ এয়া, আৰু এতিয়া পাঠশালাত যাওঁ, বাছ ৰখবা লাগব। চাই থাকব ভিডিঅ'টো কণ্টিনিউ কৰি। তো মানেতো মানে আজিৰ পৰা মানে কমকৈ ক'ব চেষ্টা কৰিম। তো মানেতো মানে সিদিনামৰ সেইটো যাওঁ ভিডিঅ'টো মানে বেছি হৈ গৈছে। তো এতিয়া আমি বাছ ৰখি আছোঁ ৰ'ব, নাকি বাছে ৰখি আছোঁ, এইটো বলেৰো কান্দাত আছোঁ বাছ ৰখি। তো এতিয়া আমি মানে বাছৰ পৰা নামি মানে এনেকৈ চিধাই যাই আছোঁ, মানে টাউনকলৈকে যাই আছোঁ। এইটো ৰাস্তাইদি মানে টাউনকলৈকে যাব, এইটো ৰাস্তা চিধাই। তো টাউনকলৈকে বুলি যাই আছোঁ ছাৰৰ কম্পিউটাৰ ৰুমত। মানে ছাৰে আমাৰ কম্পিউটাৰ শিকায়। তো পাঠশালাতে আছে। তো এইফালে আছে এইখিনি কিবা নাম চাম নাজনো, এইটো চাই ল'ব। ইফালেদি এনেকৈ ৰাস্তাতে আহিলে এখানে হ'ল ছাৰৰ কম্পিউটাৰ। আৰু এতিয়া আমি ছাৰৰ তাকে যাম, ভিতৰত যাম। তো এইফালে আছে আমাৰ ছাৰ বহি আছে পুৰা টেবুলত। ছাৰক কিজানি বহুত পুৰণা এটা ভিডিঅ' আছে ছাৰৰ লগত বনোৱাটো, তাতে লগ পাইছি। এইফালে আছে মোৰ বন্ধু চাহিলে মানে আজিকালি মানে এতিয়া কম্পিউটাৰ শিকে, মানে এতিয়া হোষ্টেলত থাকে। আৰু এইফালে আছে ভাইৰ নামটো কি? কৌশিক মেধি ভাই আছে। আৰু এইফালে আছে আমাৰ ছাৰ, বহুত দিনৰ মূৰত। ছাৰ কেনে খবৰ? ভাল। ছাৰৰ তাতে মই আমাৰ যেতিয়া থমনাৰ আছিল তেতিয়া মানে কম্পিউটাৰ শিকিছিলোঁ, আৰু এটা ভিডিঅ' আছে ছাৰৰ লগত বনোৱা। সেই ভিডিঅ'টো যদি চলাই চাই ল'ব। তো আজি ছাৰৰ তাকে আহিলোঁ, আৰু যিহেতু পাঠশালা আহিলোঁ, আৰু এতিয়া আমি অলপ পাছত কি চাব যাম ছাৰ? ৰাঘৱ চাব যাম। টপলা লৈ যাইছোঁ, বৰ্তমান তামোল খাইছোঁ। মোৰ লগত বৰ্তমান চাহিল আছে, চাহিল আৰু ময়ো যাইছোঁ। बहुत काम बाकी है बाबा। এই সদায় ব্যস্ত চহৰ নগৰবোৰত প্ৰতি এই দিলু এই কৰিলো গিয়াৰ চেঞ্জ। চ' এতিয়া মানে আমাৰ মানে চিনেমাৰ মানে 50% গ'ল। আৰু এতিয়া চাহিল এখিনি বস্তু চাই কেনে লাগিল? এখিনি মানে এটাই বুজি গ'লোঁ, পিছলে মানে কোনো ল'ৰাক মানে পিছলে পাৰ্থক্য কৰিব নালাগে। মানে সৰুটোক মানে মাকে বহুত মৰম কৰিছে, ডাঙৰজনক গুৰুত্ব দিয়া থাকিলে, সৰুটোৱে লাষ্টত বিয়া পাতি মেলি মাককে এৰি গৈছে, মাকক নকলে। তো মানে চাই ভাল লাগছে। তো 50% গ'ল, আৰু এতিয়া বাকীখিনি আছে, বাকীখিনি চাম। কেঁচা নতুন কাপোৰ আনিছোঁ, ভালকৈ আশীৰ্বাদ এটা। এতিয়া আমি ৰাঘৱ চালোঁ, আৰু ৰাঘৱ চাই এতিয়া আমি দুয়ো ওলাই যাই আছোঁ। তো চিনেমাখন বহুত ভাল লাগিল চাই, লগতে বহুতখিনি ইম'চনেল চিন আছে। তো একদম মানে আপোনালোকে আহিব চাব, একদম মানে ড্ৰামা ইম'চনেল ফানি চবখিনি আছে, কিন্তু ইম'চনেলটো বেছি। ত' এতিয়া আমি এই চিনেমা চাই আহিলোঁ, চিনেমা শেষ হৈ গ'ল। আৰু এতিয়া আমি হোটেলত সোমাইছোঁ কিবা অলপ খাবা, কেকে ফাষ্টফুড ৰেষ্টুৰেণ্ট। কিবা মানে আমি অলপ মানে কি অৰ্ডাৰ দিছোঁ? ৰুটি আৰু পনীৰ বাটাৰ মছালা। চ' এতিয়া মানে আমি তেতিয়া খানা চানা খাই আহিলোঁ। তো এতিয়া বাজিল ঘড়ীত ৰ'বক,
এতিয়া বাজিল 3:34 আৰু ইফালে মানে ভাটিবিলাক হং হৈছে এতিয়া আমি ঘৰত যাম লাহেকৈ মানে আমি আৰু এইখন যে আপোনালোকে স্কৰপিঅ'খন দেখি এইখন স্কৰপিঅ' হৈছে ৰবিদাৰ স্কৰপিঅ' আৰু ৰবি শৰ্মাদাৰ মানে তেওঁ মানে একে আহিছে যিহেতু এই আমাৰ বামুণপাৰা যি আছে মই আহোঁতে দেখুৱাইছিলোঁ ভিডিঅ'টো তো আহোঁতে মই দেখুৱাইছোঁ ভিডিঅ'ত সেই বামুণপাৰাত মানে থিয়েটাৰ চলিছে হেঙুল থিয়েটাৰ আৰু হেঙুলত মানে ইবাৰি মানে ৰবি শৰ্মাদা আছে না তো সেইকাৰণে মানে আহিছে মানে তো এতিয়া মানে থাকব কিজানি পাঠশালাতে থাকব তো সেয়ে আৰু পাঠশালাত থাকব তো এতিয়া প্ৰথমনাথ যাওঁ লাইনতে হৈছে বামুণপাৰা মাজত আছে বামুণপাৰা তো তাতে থিয়েটাৰ চলি আছে আৰু তাতে থিয়েটাৰত আছে আৰু ৰবি শৰ্মা দাৰ লগত এটা ফটো উঠছোঁ সেই ফটোটো মই স্ক্ৰীণত লগাই দিছোঁ আপোনালোকে চাব কেনে হৈছে তো ৰবি শৰ্মা দাই বহুতখিনি কথা কৈছে আমি যিখিনি মানে বহুত বেছি ভাল এক্সপিৰিয়েঞ্চ হ'ল অলপ আগে মানে যেতিয়া মানে গাড়ীৰ পৰা নামিছিল না তো আমাক মই মানে আগবাঢ়ি গৈছোঁ যাওঁতে মানে মোক মাতলাক মানে মোক প্ৰথম মাতছি তাৰপাছত কৈছে মই কৈছোঁ ছাৰ আপোনাৰ লগত মানে দাদা আপোনাৰ লগত এটা মানে ফটো উঠা মানে বিচাৰিছোঁ মানে আপোনাৰ বহুত ডাঙৰ ফেন মানে আপোনাৰ ভিডিঅ' আপোনাৰ মানে চিনেমা হওক বা মানে থিয়েটাৰ হওক বা আপোনাক ভাল লাগে আৰু পাৰ্চনেলি এটা কিবা ভাল লাগে তো সেনেকৈ কৰাৰ পাছত মানে কি কৰিছে মোক মানে মাতছি মানে একদম ওপৰলৈকে মানে য'ত মানে ৰুম লৈছে তাকেলৈকে মাতি মানে এটা মানে ফটো উঠছোঁ আপোনালোকে স্ক্ৰীণত লগাই দিছোঁ ফটোটো চাব মানে সেয়ে আৰু বেলেগ নহয় তো এতিয়া মানে যাম মানে